বোলো সেই ভাতলৈ যাওঁ এই নাই এই বোলো চব্জি সোপা তুলি দিবিচোন মই কোৰ মাৰি চব্জি সোপা কৰিলোঁ এতিয়া সেই বজাৰলৈ নিব সময়টো কোনো এটা নাই এই যিবাৰ ছোৱালী এজনী তুলিলোঁ তাইও সেই একো এটা কৰি নিদিয়ে চব্জি সোপা ময়ে নিব লাগিব এতিয়া বজাৰলৈ লাজো লাগে এতিয়া কি কৰিবি মতা মানুহে একো কাম নকৰে নহয় চব্জি সোপা এতিয়া ময়ে লৈ যাওঁগৈ এইকেইটাকে লৈ যি এটকা পাওঁ আৰু ঘৰখন চলিবলৈ টকা পইচা নাই নহয় কৃষ্ণ দৰ্জাখনো মাৰি থৈ গৈছোঁ আৰু দেই কৃষ্ণ প্ৰভু আহি হাতৰ পৰা ঘূৰি নহালৈকে জানা তুমি চোৱা কৃষ্ণ কৃষ্ণ আজি যে আৰু মোৰ আৰু বজাৰখনো যাতে ভাল হয় আৰু দেই কৃষ্ণ ঘৰ যদি ঘৰটো চাবা আৰু দেই কৃষ্ণ 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 ঐ ফুচি ঐ ৰ ময়ো গৈছোঁ ৰ বজাৰলৈ যাম গৈছোঁ Dali. Ayo to ক'ত যা স্কুলৰ পৰা আহোঁগৈ আকৌ মই অংগনবাদী স্কুল নাই জানো আয়ো চব্জি কেইটামান আনিলোঁ এই বোলো সেই বজাৰলৈ যাওঁ তাৰপিছত সেই কেইটামান ঘূৰি আহিলে কি আনিছেনো চাওঁ এই ওলকবি আছে বন্ধাকবি আছে জলকীয়া আছে তাকে জলকীয়া কেইটামানকৈ ল'লোহেঁতেন পাই তোৰ জিপে চিপে নাই নহয় চাগে মোৰ ঘৰত নাই সেইবোৰ নাই এইবোৰ এই চব্জিকেইটা কি জিপে চলাবি তাকে তহঁতি বৰ মডাৰ্ণ নাই জিপে চলাও তাকে সেই তোৰ বিচুতীয়া দেই মাইকী মানুহজনী হৈ এখন চাইকেল লৈ যাওঁ আকৌ বেয়া হৈ থাকেই নহয় তোৰ এখন চাগে উপায় নাই নহয় কি কৰিবি আৰু নিজে খাবই লাগিব মতাহে মদ খাই অ'ত পৰি থাকে ত'ত পৰি থাকে ল'ৰা ছোৱালীকতো খুৱাবই লাগিব এতিয়া মাকজনীয়েনো কেনেকৈ চাই থাক বাৰু সেইবোৰ সেইকাৰণে সেই আৰু নিজে চব্জি তব্জি কেইটামান কৰিলোঁ বাৰীতে কৰি মেলি সেইকেইটাকে বোলো বিকি মেলি আৰু বজাৰখন কৰি আনোগৈ তাকে ভালে কৈছ দে চলিব লাগিব নহয় যা মই সেই কেইটামান হ'ব দেই মোৰ সেই কেইটামান আহিলে মই ঘূৰাই লৈ যাওঁগৈচোন ঠিক আছে দে যা দেই আহিবিচোন ঘৰলৈ চব্জি লাগিব নেকি চব্জি চব্জি লাগিব নেকি চব্জি ভাল চব্জি আছে কেইটামান লগ ভিতৰলৈকে সোমাই তামোল এখন খাই যাবি গৈছো একে চব্জি কেইটামান দি থৈ যাওঁ দেই যিকেইটা ঘূৰি আহিলে সেইকেইটা ঘূৰি যেনে তেনে বিকি থৈ গ'লেহে আকৌ বজাৰখন হ'বগৈ ছোৱালীজনীও আকৌ সেই মাছ অকণমান খাওঁ বুলি ক'লে সেইকণো ল'ম বুলি ভাবিলোঁ নাই বিকি বাৰ্তা নহ'লে আজি বজাৰ একেবাৰে ডেমেজ সেইটোহে কালিয়ে গ'ল হেৰি বোলে হেৰিয়া ঘৰত ফাগুনী ঘৰত হেনো সেই হাজিৰা কৰিবলৈ গ'ল গৈ সেই নাহিলে ফাগুনী ঘৰতে ফাগুনীয়ে মদৰ খেতি কৰিছে তাত চাগে লেং খাই পৰি আছে হয় নি আমাৰ সেই তেজ খোৱাটো সেইকাৰণেহে নাই তাৰমানে সেইকাৰণে নাই মই সেই দেওবাৰদিনাখন বোলে সেই চব্জিকেইটা নিবিহিছোঁ এই নাই মই সেই অকলে উঘালি মেলি লাই শাক চাই শাক কিবা কিবি আছিলে তাকো সেইকেইটা ঘূৰি আহিলে ওলকবি বৰ ডাঙৰ নিজে কৰা চা আকৌ এই আমাৰ এইকেইদিন দৰমহা পাতি নাই নহয় পইচা পাতি নাই বাকীলৈ দিব পাৰা বাকীকে দিবলৈহে অকণমান দিগদাৰ হয় দে সেই ওলকবি আমাক ফুচকা আলু আৰু ওলকবি ভাজি খাই বৰ ভাল পায় বাকীকে দিলে এতিয়া মোৰ বজাৰখনো কৰিব লাগিছিলে নহয় ফুচি তই বজাৰ কৰিবি সেয়াকে দেচোন মই থৈ দিওঁ আৰু তোক পইচাটো মই দেৰিকৈ দিম আকৌ হেৰি কৰ তই কি নিবি কেনে এতিয়া বজাৰ পইচাকেইটা মই সেই কিবা কিবি কেইটামান নিবগৈ লাগিব চব্জি ঘৰত ৰাতি আকৌ এইবোৰ মাছ দালি চালি এইবোৰ কিবা ইঠাতে চিঠাতে একো নাই সেই তাকে লৈ যাবগৈ লাগিব হেৰি নহয় মই নহ'লে তোৰ কথা কৈ পিনে ওচৰ দোকানখনে বাকীকে লৈ যাম নি সেই মদনৰ পুতেকে আছে তাৰ পৰা লৈ যাবি দে তোৰ কথা কৈ দিলে দিবতো বেগটো কাইলৈ লৈ যাবি দে বেগটো তই হেৰি কৰিবি তেতিয়াহ'লে মই গ'লে মই দি থৈ আহিমগৈ তহঁতক হয় নি ঠিক আছে দে খালি ফুচকা বাপেক আহিলে মই যাব পাৰিম আকৌ দেই হ'ব দে মই আকৌ সেই মদনৰ পুতেকৰ তাৰপৰা লৈ যামগৈ আকৌ দেই হ'ব যা তই বেয়া নাপাবি আকৌ মোৰ কথা কবি ঠিক আছে দে হ'ব যা এইটো মোবাইলটো ফুচকাৰ পিটিকি ৰূপ নাইকিয়া কৰি পেলালে দেই মোবাইলটো এইবোৰ গোটেই ঘাঁহ চাহ লগাই পেলালে নেজানো নহয় এখন পিটিকি থাকিব হৈ আধা শিকাহে হৈছে সম্পূৰ্ণ শিকা হোৱাই নাই এইজনী প্ৰতিমাজনীয়ে যে অহা কথা আছিলে পোৱাহিয়ে নাই কিন্তু কৈছে জানো ঘৰত তাই হেৰি আকৌ সিহঁতে খুৰীডালে ফোন এটা লগাচোন হেল্ল' খুৰীদানে ক'ত আছে মই ঘৰতে আছোঁ ৰ'দালি গেটটো আপোনালোকৰ তাত আছেগৈ নি ৰ'দালি গেটটো আপোনালোকৰ তাত আছেগৈ নি
আপোনাৰ ঘৰত নাই ফাগুনী ঘৰত আছে হয় নি ফুচি নব হ'ব ৰ'ব মই পাতিম ৰ'ব দেই এই প্ৰতিমা আহিছে ফুচি নব কি প্ৰতিমা এইকাৰণে বহাই এই ৰ'দে ইমান ঠাণ্ডা পেলাইছে কঁকালৰ বিষ ঠাণ্ডা পোৱা নাই কেলে কঁকাল বিষ ইমান ঠাণ্ডাতে হৈছে নে কি হৈছে জানো গাভৰু মানুহ বাৰু কিহৰ কঁকালৰ বিষ ইমান ঠাণ্ডা পৰিছে সেইদিনা সেই পাছফালে যাওঁতে পৰিলো ধাউমতে তহঁতৰ পাছফালখন হেলাই তহঁতি বিচনাৰ পৰা উঠিয়ে মোটা আকৌ সেইকাৰণে আৰু মই নুমুতো আমাৰ এই ল'ৰা ছোৱালীকেইটাই মুতে নুশুনে কি কৰিবিনো বাৰু তাকে পাই এই অথনি ৰ'দালি হাতৰে গৈছে পাইছিলে মই পাইছিলো মই স্কুলত যাওঁতে হয় নি তাকে তাৰপিছত মই কৈছো বেয়াও লাগে চলি খাবই লাগিব দুটাই একেবাৰে কৰো তাই মোৰ হাঁহিয়ে উঠিছে তাই টকা পইচা আকৌ নদন মদন তাই আকৌ কেৰেট নহয় জানো মৰিছেগৈ চাহ আকৌ মোৰনো কি টকা বা হৈ মাইকী মানুহজনী হৈ চাইকেলখন লৈ মতা একা লগতে গোটেই উধাপা মুণ্ডলৈ চেকুৰি ফুৰিবলৈ গোটেই চব্জি লৈ পিনি চব্জি লৈ মই আজি ডেমকেয়াৰ দেখুৱাই দিলো নহয় তাই আগত মই ডেমকেয়াৰ দেখুৱালো মই ক'লো বোলো চব্জি কেইটামান মোকে দে বোলো তাইকো মই প্লিঙা কৰিলো চব্জি কেইটামান বোলো মোকে দে বাকিলে ল'বি বাকিলে দিলে সেই আমাৰ আকৌ খাটিয়াখন বহাইছে ন মাছৰ সেই খাটিয়াখন ফুচকাহঁতে এই মদনৰ পুতেকটো নাথাকে জানো তাৰ মদনৰ পুতেকৰ মাছ অকণো খাবলৈ মন গৈছে জীয়েকাই মই বোলো সেই মদনৰ তাৰপৰা লৈ যাবি বুলি ক'লো আৰু তাৰপিছত মদনৰ তাত সেই বাকীটো তেনেকে মাৰিলো তাৰপিছতে সেই আমাৰ ৰ'দালিজনী যে 1 নম্বৰ হাৰামি হয় গম পাৱ নাই মূৰত অল্প কাজিয়া লাগে তই সেইটো বাদ দে কেলে হৈ নগাঁৱৰ পৰা যায় সেই চব্জি বেপাৰীটো আইঅ সেইটো ফোন নাম্বাৰ লৈ তাই চব্জি কথা নাপাতে নহয় বেলেগ কথা পাতে তাই বেলেগ তাই দেখিছাহে তাই তাই বেলেগ বস্তু অকল ৰাতি ৰাতিটো সেইটোৰ লগতে কথা পাতি থাকিব তাৰপিছত মানুহ গ'লে ওচৰত কি ক'ব গম পাই নাই বন্ধাকবি 5 কেজি মান লাগিব ওলকবি 6 কেজি মান লাগিব এই গিয়েকটো থাকে নহয় এতিয়া খুৰীডালে ফোন কৰোঁতে মোক কৈছিলে গিয়েকটোৱে হেনো ফাগুনী ঘৰত মদ খাই তাতে থাকে ফাগুনীৰ লগত হেৰি হৈছে লিঙিনাই চলিছে ফাগুনীজনী এনেও হেৰি নহয় ভালেই পাইছো মই ৰ'দালিয়ে লোকক হা গম পাব তাই মতাটোক ক'লো বোলে সেই জাৰু এখন দিবি নাই জাৰু এখন দিবলৈ খবৰ খাতি নাই নহয় এই লোকৰ ঘৰ ছাগলী আহি গোটেই চব্জিখন খাইছে তাৰ কি গাত লাগিব মদাহীয়ে মদ খাই আগত থাকিবগৈ তাৰ আগত থাকিবগৈ কালিৰ পৰা ঘৰলৈ আহিব লাগে বুলি গম নাপায় হেল্ল' ক'ত আছা তুমি মই বজাৰলৈ গৈছিলোঁ হেৰি নহয় এই বজাৰত কেইটামান বস্তু থাকি আহিলে সেই বিকি থৈ আহিলোঁ হেৰি নহয় তুমি আহিবা নি কেতিয়াকৈ আমাৰ এখেত ঘৰত নাই কালিয়ে গ'ল কালিৰ পৰা ঘৰত নাই আহিবা নি ৰ'বাচোন ৰ'বা হেৰি নহয় এই তুমি ক'ত আছানো এতিয়া হয় নি আমাৰ ঘৰলৈ আহিবা নি ঠিক আছে ৰ'বা হেল্ল' আহিবা নাই তুমি আহিবা নে কিনো নাই আজি কালিয়ে গ'ল ঘৰলৈ অহাই নাই ঠিক আছে চব্জিখিনি লৈ আহিবা দেই চব্জিখিনি লৈ আহিবা ঠিক আছে আজি আহিব মই মৰি যাম দালি মাকো দালি ঘৰত আছেনে নাই মই আহিছোঁ তাই খবৰ নাই মাক আহিলা খেচেৰাটো আহিলা শান্তি নাই মোৰ কি হ'ল তই কাৰ লগত ফোনত কথা পতা দেখিছা জানো মই ইমান দিন মানুহটো নাই তোৰ খবৰ এলা নাই যে মোৰ মইতো কিহৰ খবৰ ল'ব লাগে এই বুঢ়াটো কিহৰ খবৰ ল'ব লাগে 3 দিন ধৰি ঘৰত নাইকিয়া তোৰ কিহৰ খবৰ ল'ব লাগে মই এতিয়া বুঢ়াহে হ'ল নি তই বুঢ়া নহয় ডেকা হৈ আছ নি আগতে দেখোন মোৰ লগতে মই আপুনি বৰ ধুনীয়া আমুক তামুক গাইছিলি তই এতিয়া যে নে কৈছ তই
কথা ক'বলৈ আহিছে 3 দিন ধৰি নাইকে কাৰ মুটনিগাল গিলি আহিছ কাৰ মুটনিগাল গিলি আহিছ মই মুটনি খোৱা নাই ৰ'দালি মই মাল খাইছোঁ মাল খাইছে দেখিবলৈ মন নোযোৱা হৈছে এইটো মাল খাইছোঁ আচ্ছা কৃষ্ণ গোটেইখন বোকাই পানীয়ে কাণে নাকে গোটেই জোক পোক সোমাই আহিছে এইটো এই মুটনি সভা গিলি আহিছ হা কোৱাটাৰটো কি হ'ল কোৱাটাৰটো কোৱাটাৰ বিচাৰিছ হা মোৰ ভাঙিবলৈ মন যায় এইটো ভাল মতা খেচেৰাটোৰ লগত মই জীৱন যাপন কৰি তই মোক বেছিকৈ নচলাবি দেই মই কৰিলোঁ কিন্তু কিডাল কৰিবি চাহ তই কি কৰিবি মোক মই কি কৰিব পাৰোঁ তই চাহ তই কি কৰিবি মোক ওচৰৰ মানুহে থাকক মই চাহ কি কৰিব পাৰোঁ কথা ক'বলৈ আহিছ তই কাৰ লগত কি পাৰ কি নকওঁ মোক খুচি খুচিয়ে চব কৈছে ফুচি হে বুঢ়ীমাহে কৈ পঠিয়াইছে বুঢ়ীমাহে কৈ পঠিয়াইছে তই কাৰ লগত তোৰ কি লিলিমাই চলি আছে মই চব জানো আই মোৰ লিলিমা কথা ময়ো জানো কাৰ ঘৰত সেই মুটনি খাবলৈ গৈ কাৰ ঘৰত থাকগে কাৰ হাত দিবলৈ আহিছ পাইছ মই তই এইটো খেচেৰাটোৰ লগত জীৱন যাপন কৰি আছো মই মাক ৰখ ঐ মাক ৰখ তোক মই আজি সুদাই নেওঁ কিডাল কৰিবি মোক কিডাল কৰি তই ঘৰৰ ভিতৰত সোমাই থাক তোৰ গাত মতা পোক লাগিলে হে মতা পোক লাগিছে তাত আজি চাম তোক কোনটো মতাই নিবলৈ আহে ময়ো জানো তই ভিতৰত থাক মই আজি বাহিৰত শুম মই চাম তোক কোনে নিবলৈ আহে মই চাম মই বাহিৰত শুম আজি তই চাম কোনে নিবলৈ আহে তোক নিবলৈ আহিছিলে কোনে আহিছিলে মই তোক আজি চাম মই তই বাহিৰত নোলাবি আহক কোনটো আহে হা বেলেঞ্চ ৰাখি কথা কবি তই দেই বেলেঞ্চ ৰাখি কথা কবি মোৰহে আনবেলেঞ্চ হৈছে ঐ বেলেঞ্চ ৰাখিবি বেলেঞ্চ ৰাখিবি দেই মাটিতে হৈছে মদ আহিবোৰ এইবোৰ পানী ঢালি দিব লাগিব চালা খেচেৰা মতা এইটো মোৰ গাত কোনে মুতিলি মই মুতিলো তই মুতিলেহে ঠিক হবি হে পানী কৰি দিলে খেচেৰা নাথাকো এইবোৰৰ লগত যাবগে লাগিব ঘৰলৈ মাজনী মাৰক শিকাবিচোন মোক খালে আৰু